বিটিচিৰ আজিৰ দিনত নিজাববীয়া ইনকাম একো নাই, জিৰ'। আগ্ৰামৰ দিনৰ আমি অসমৰ ক্ষেত্ৰত ক'ব নাজানো। বিটিচি অঞ্চলত BPF আজি তামোলপুৰ প্ৰেছ ক্লাবৰ গৃহত উপস্থিত আমাৰ প্ৰেছ ক্লাবৰ সভাপতি সম্পাদকে আদি কৰি আমাৰ সদস্যসকল আৰু আমাৰ এটা সময়ৰ বিজেপিৰ সতীৰ্থসকল, যে আজি আমি বহু চিন্তা পৰিকল্পনা আৰু আক্ষেপ, মনৰ এটা আক্ষেপ লৈ অৱশেষত আমি বিজেপিৰ পৰা বিশেষকৈ মই ফৰ্মেলি আনুষ্ঠানিকভাৱে আজি ৰেজিগনেশ্যন দিবলৈ গৈ আছোঁ। গতিকে মই লিখিত হিচাপে আনিছোঁ। মই বিজেপিত যোগদান কৰিছিলোঁ 2020 চনৰ 22 নৱেম্বৰ তাৰিখে। গতিকে সক্ৰিয়ভাৱে বিজেপিত কাম কৰি আছিলোঁ আৰু যোৱা দুটা নিৰ্বাচনত, বিশেষকৈ কাউন্সিল নিৰ্বাচন আৰু MLA নিৰ্বাচনত মই সক্ৰিয়ভাৱে লাগিছিলোঁ আৰু বিশেষকৈ আমাৰ সতীৰ্থসকলে সক্ৰিয়ভাৱে লাগিছিল। ৰিজাল্টো যথেষ্ট ভাল কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। কিন্তু অৱশেষত ঠিক তেনেকেই ষ্টেট লেভেল সদস্যৰ বাহিৰে ঠিক তেনেকেই জিলাত আৰু বিশেষকৈ মোৰ কৰ্মী আৰু আমাৰ একেলগে যিসকল বন্ধু বান্ধৱ আছে, একেটাৰ কোনো দায়িত্ব অৰ্পণ নকৰিলে। গতিকে যিয়েই নহওক, মই ভাবোঁ যে BTC অঞ্চলত বিশেষকৈ, আমি অসমৰ ক্ষেত্ৰত ক'ব নাজানো, BTC অঞ্চলত মই ভাবোঁ যে ৰিজনেল পাৰ্টি হিচাপে BPF ভাল আৰু BPFৰ থ্ৰুৱেদি আমি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিম। গতিকে তেনে এটা আশা লৈ পেলাই মই আজি বিজেপিৰ পৰা ত্যাগ কৰিছোঁ। সেইটো মই পিছত গম পাব। আৰু যেনেকৈ মই বিজেপি যোগদান কৰোঁতে 50,000 মানুহবিলাকক উপস্থিতিত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ঠিক তেনেকেই আমাৰ পনী শৰ্মা ডাঙৰীয়া অৰ্গেনাইজিং ছেক্ৰেটাৰী এখেতসকলৰ উপস্থিতিত যোগদান কৰিছিলোঁ। গতিকে আমি ঠিক তেনেকৈ মোৰ ফালৰ পৰা আৰু আমাৰ ফালৰ পৰা আমি তেনেকৈ হিউজ এটা গেডাৰিং কৰি পেলাই যোগদান কৰিম বুলি আমি চিন্তা চৰ্চা কৰা নাই। আমি সাধাৰণভাৱে আমি ৰাইজৰ ওচৰত যাম আৰু প্ৰতিটো প্ৰাইমাৰী হওক বা আমাৰ ব্লক কমিটি হওক, তেনে স্তৰত আমাৰ যোগদান কাৰ্য চলি থাকিব। আৰু ইতিমধ্যে দৰংগাজুলি ব্লক হিচাপে অলপতে 1500+ যোগদান কৰিলে আৰু আজিও শুক্লাই চেৰপাং সমষ্টিত 2000তকৈ বেছি বিজেপি আৰু বিশেষকৈ UPPLৰ ফালৰ পৰা BPFত যোগদান কাৰ্য আজি সম্পন্ন হ'ব। 50,000ৰ উপস্থিতিত যোগদানটো 50,000 নাছিলে। গতিকে সৰ্বমুঠ আমি 15,000মান যোগদান কৰিছিলোঁ আৰু বিশেষকৈ কিছু এৰিয়াত আমি যোগদানো কৰোৱা নাছিলোঁ, যে য'ত আছে তেনেকৈ থকা, কাৰণ বহুতে নেশ্যনেল পাৰ্টি কৰিবলৈ মন নাযায়। আৰু বিশেষকৈ আপোনালোকে জানে, আগে পিছে BTC অঞ্চলত বিজেপি ফালৰ পৰা ছাৰ্ভে কৰা হৈছিলে বহুবাৰ, আৰু ঠিক তেনেকৈ BTC অঞ্চলত বিজেপিৰ সম্ভাৱনা বৰ বেছি মানে আশা কৰিব নোৱাৰি, নাইবা ঠিক তেনেকৈ বিজেপিৰ সম্ভাৱনা BTC অঞ্চলত তেনেকৈ সক্ৰিয় হিচাপে নহ'ব বুলি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো সময়ত যেতিয়া ৰঞ্জিত দাস ডাঙৰীয়াই হওক নাইবা ভৱেশ কলিতা ডাঙৰীয়াই হওক, যদিও BTC অঞ্চলত সোমাবৰ কাৰণে প্ৰচেষ্টা চলাইছিল, তথাপিও কিন্তু BTC অঞ্চলত BPFকে তেনেকৈ সমৰ্থন বা যৌথভাৱে তেনেকৈ চৰকাৰ গঠন কৰাত BPFৰ সহায় লৈছিল। গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা আমি ভাবোঁ যে BTC অঞ্চলত বিশেষকৈ ৰাইজে এটা ৰিজনেল পাৰ্টি নাইবা ষ্টেট পাৰ্টি ৰাইজে বিচাৰে আৰু বিজেপিও থাকিব। গতিকে মাল্টি পাৰ্টি ছিষ্টেম হিচাপে থাকিব। গতিকে আমাৰ বিশেষ ক'ব লগা নাই। গতিকে মই বিশেষকৈ আজি বিজেপি ফালৰ পৰা মই এইটোকে ক'ম যে বিজেপিত সোমাই যথেষ্ট কিবাও পালোঁ, এক্সপেৰিয়েঞ্চো পালোঁ। নেশ্যনেল পাৰ্টিত কাম কৰাৰ অলপ ইচ্ছা আছিলে আৰু ঠিক তেনেকৈ অভিজ্ঞ মানুহৰ গাইডেন্সত কাম কৰাৰ এটা সুবিধাও পাইছিলোঁ। কিন্তু আল্টিমেটলি মই ইয়াত দেখিছোঁ
যে মই কিহৰ কাৰণে মেইনলি ব্ৰডলি দিছোঁ, মই কিহৰ কাৰণে মই ৰিজাইন দিলোঁ, যে ইয়াত ইংৰাজীত দিছোঁ, আই বিলিভ ইন দি ইম্পৰ্টেঞ্চ অফ ইউনিটি এণ্ড এক্সক্লুচিভিটি ইন পলিটিক্স এণ্ড ইট ইজ উইথ ৰিগ্ৰেট ডেট আই ফিল দ্য পাৰ্টিজ ডাইৰেকশ্যন no longer aligns with my personal values and principles. कारण सबके साथ सबके विकास तार पिছত आरो पिছত যোগদান হৈ গ'ল सबसे বিশ্বাস, গতিকে আমাক বিশ্বাসত ল'ব পৰা নাই, গতিকে আমি আমাক যিহেতু বিশ্বাসত ল'ব পৰা নাই, বিকাশ লাগি ঠিকেই আছে, বিকাশ চলি আছে চবৰ লগত सबके साथ सबके विकास, কিন্তু सबसे বিশ্বাস এইটো এডিশ্যন আছিলে বিজেপিৰ প্ৰথম অৱস্থাত নাছিল আৰু, গতিকে ইয়াত এই বিশ্বাসত আমাক ল'ব নোৱাৰিলে, আমাক বিশ্বাসত নল'লে আৰু, গতিকে ইয়াৰ কাৰণে বেয়া পাব লগা একো নাই, গতিকে নিশ্চয় আমাৰ বিজেপিৰ যে পলিচি হ'ব পাৰে, গতিকে আমাৰ ক'ব লগা ইয়াৰ একো নাই, গতিকে নিশ্চয় এটা সময় আহিব উইল ডেফিনেটলি ক্ৰছ মানে পাত, এটা সময়ত আকৌ কিজানি বেলেগ এটা চাৰ্কামষ্টেঞ্চেছত এটা বেলেগ চিটুৱেশ্যনত আমি লগত লাগিব পাৰোঁ, বিজেপি হিচাপে নহয় কিন্তু এটা বেলেগ চিটুৱেশ্যনত আৰু বেলেগ চাৰ্কামষ্টেঞ্চেছ বা বেলেগ ডিফাৰেণ্ট চাৰ্কামষ্টেঞ্চেছ আৰু, গতিকে ৰাজনীতিত অহা যোৱা থাকিব, আৰু এইকাৰণে মই আজিৰ পৰা বিজেপিত প্ৰাইমাৰী সদস্যৰ পৰাই হওক বা ষ্টেট এক্সিকিউটিভ সদস্য হিচাপে আজি মই পদত্যাগ কৰিলোঁ। একো নাই, BTCৰ আজিৰ দিনত নিজাববীয়া ইনকাম একো নাই, জিৰ'। আগ্ৰামাৰ দিনৰ লেণ্ড ৰেভিনিউ আৰম্ভ কৰক নাইবা ফৰেষ্ট ডিপাৰ্টমেণ্টে কওক, সেই ৰেভিনিউবিলাক BTCত জমা হৈছে। গতিকে আজিৰ দিনত মই নাজানো BTC চুক্তি স্ক্ৰেপ হ'ল নে হোৱা নাই, এইটো নাজানো, গতিকে এই বিষয়ত আমি স্পষ্ট নহওঁ। মাত্ৰ BTR একৰ চুক্তি স্বাক্ষৰিত হৈছিলে, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, গতিকে BTCৰ বিষয়ে একো কোৱা নাই। কেতিয়াবা প্ৰয়োজন হ'লে শুনা পাওঁ যে BTC একৰ চুক্তিমতে BTCৰ অঞ্চলত বসবাস কৰা যিসকল বসবাস কৰি আছে সেইসকলে BTCৰ বাসিন্দা বুলি কয়, মোৰ বৰ ডাঙৰীয়াই সুবিধা লৈ পেলাই। গতিকে বাকী মই বৰ বিশেষ নাজানো, মাজতে অলপমান আঁতৰত আছিলোঁ এনে এক্টিভ পলিটিক্সৰ পৰা, গতিকে এতিয়া আকৌ ৰাইজৰ আহ্বান আৰু BPFৰ আগৰ সতীৰ্থসকলে আহ্বান জনাইছে যে একেলগে কাম কৰোঁ, যি হৈ গ'ল হৈ গ'ল, গতিকে মোৰ কাৰোৰ প্ৰতি মোৰ বেয়া ভাৱ নাই, গতিকে দায়িত্ব দিলে আকৌ আগবাঢ়ি যাম, আৰু আজিলৈকে যিমান কৰিছিলোঁ হাগ্ৰামা মহিলাৰ নেতৃত্বতে কৰিছিলোঁ, পাৰ্টিত অহাৰ পলিটিক্স কৰাও নাছিলোঁ, গতিকে একেই দায়িত্ব দিছিলে মোক EM হিচাপে, গতিকে মই কাম কৰিছিলোঁ, MLA একেতে দিছিলে, মই কৰিছিলোঁ, যোৱা কিবা কাৰণত কিবা হৈ গ'ল, কিন্তু সেইটো আমাৰ মাজত এতিয়া সেইটো নাই। যোৱাবাৰ নিৰ্বাচনত বিপদত থাকি বিপদ চিপ্ৰাং মৰা বুলি আপোনাক অভিযোগ কৰিছিল। চিপ্ৰাং মানে আপোনালোকে মনত আছে নে নাই যে আমাৰ বৰ্তমানৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই প্ৰতিদিন কাগজত স্পষ্টভাৱে কৈছিল যে ইমানুৱেল মছাহাৰীৰ ফেক্টৰ নহয়, গতিকে BPFত নাথাকিলেও আমাৰ কোনো লোকচান নাই। তাৰপিছত অলপমান বাদ চাইছিলোঁ, ইয়াৰ প্ৰতিক্ৰিয়া আমাৰ BPFৰ এইটো ব্যক্তিগত মন্তব্য নে BPFৰ সিদ্ধান্ত, গতিকে BPFৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ নহ'ল, গতিকে মোক যদি প্ৰয়োজন নাই মই আঁতৰি গ'লোঁ, গতিকে চিপ্ৰাং মাৰাৰ কথা পিছফালৰ পৰা মাৰা নাই, কিন্তু সন্মুখৰ পৰাই যুদ্ধত লাগিছোঁ, হয় নাই? গতিকে যোৱাবাৰ কেনেকুৱা হৈ গ'ল।